ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে নমস্কাৰ বন্ধুসকল মই আপোনালোকে চাই আছে দেবাশিষ ইউটিউব চেনেল আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গম পাইছে আজি মাজুলী যাম হয় বন্ধুসকল মাজুলীয়ে কিন্তু আজি আমি বেলেগ ফালে গৈ আছোঁ মানে মোৰ ভিডিঅ'টো মাজুলী ভিডিঅ'টো ডিলিট হৈ গ'ল চব কৰিলোঁ মই এডিট কৰিলোঁ ভিডিঅ' বনালোঁ মাজুলীত গৈ আহিলোঁ বাৰু এতিয়া আমি শদিয়া গৈ আছোঁ ভিডিঅ' বনালোঁ ভিডিঅ' এডিটিঙো কৰিলোঁ ভিডিঅ' এক্সপৰ্ট কৰিলোঁ ভিডিঅ' আপলোডো কৰি আছিলোঁ আপলোড কৰি থাকোঁতে ভিডিঅ'টো বন্ধুসকল ডিলিট হৈ থাকিলে মোৰ গেলেৰীৰ পৰা মই অলপ গেলেৰীটো চাফা কৰি আছিলোঁ তেতিয়া গেলেৰীৰ পৰা ভিডিঅ'টো ডিলিট হৈ থাকিলে কিন্তু সঁচাই মোৰ বহুত বেয়া লাগিছে ইমান ধুনীয়াকৈ ভিডিঅ'টো বনালোঁ খুব ধুনীয়াকৈ বনাইছিলোঁ ভিডিঅ'টো ঢকুৱাখানাৰ পৰা মাজুলী গৈছিলোঁ আৰু বন্ধুসকল এতিয়া আমি গৈ আছোঁ শদিয়া কিন্তু মাজুলীয়ে গৈ আছোঁ বুলি ঘৰত মই এতিয়া ৰাস্তাতে ভিডিঅ'টো এডিট কৰিছোঁ এতিয়া এডিট কৰি মই আপোনালোকক এই ভিডিঅ'টো এতিয়া আপোনালোকে চাই আছে এতিয়া মাজুলী যাওঁ মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ মাজতে মই দুই এটা শ্বট দেখুৱাই গৈ আছোঁ ব'লক ভিডিঅ'টো মাজুলীলৈ আৰম্ভ কৰোঁ কিন্তু ভিডিঅ'টো যিমান ভাল হৈছিলে এতিয়া সিমান এটা ভাল নহ'ব অকণমান হ'লেও বেয়া হ'ব তেওঁ আপোনালোকে কোনো কথা নাই ভিডিঅ'টো চাওক ব'লক মাজুলীলৈ যাত্ৰা আমি আৰম্ভ কৰোঁ মাজুলী এতিয়া আমি যাম কমলাবাৰী সত্ৰ আপোনালোকক কমলাবাৰী সত্ৰ দেখাম বন্ধুসকল ব'লক যাওঁ আৰু যদি ভাল লাগিছে অকণমান ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ৰাস্তাত চাইকেল আছে এতিয়া চাইকেলৰ ব'লক মাজুলীলৈ যাত্ৰা আৰম্ভ কৰোঁ বন্ধুসকল এইটো হৈছে ঢকুৱাখানা আৱৰ্ত ভৱন আমি আছোঁ বৰ্তমান ঢকুৱাখানা আৱৰ্ত ভৱনত এয়া লেট্ৰিন বাথৰুম দেখা পাইছে ইয়াত গৰম পানী ঠাণ্ডা পানী চব ফেচিলিটি আছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মাজুলী সেইটোৱে আৱৰ্ত ভৱনৰ ৰুম মজা ৰুম আছিলে আৰু ইয়াতে থাকিলোঁ একদম পূৰা নেক্সট লেভেল ৰুম এতিয়া ব'লক আমি মাজুলীলৈ যাওঁ নামনিৰে ধুমুহা মোৰ মনতে বলিছে দেখিলোঁ তোমাকে মই দেহতে থাকিলে জুই আবেশে আৰু বন্ধুসকল গৈ আছোঁ মাজুলীত চাওক কি ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ একদম মাজুলীলৈ যাওঁতে আৰু পোনপ্ৰথমতে কৈ দিছোঁ আন ভিডিঅ'ত কোৱাৰ দৰে আমাক এই যাত্ৰাটোত আছোঁ লেছ পেডেল আৰু AJYCP ফালৰ পৰা বহুত বেছি সহায় কৰিছে AJYCP নিহাৰ দা লেছ পেডেলৰ স্নেহাংকৰ দা আৰু আমাৰ গাঁৱৰে সৌৰভ দা মেইন সৌৰভ দাই মোক সকলোখিনি লিংক লগাই দিছে বহুত বেছি সহায় কৰিছে সৌৰভ দাই মানে ধন দা আৰু নিহাৰ দা আৰু স্নেহাংকৰ দাই বহুত বেছি সহায় কৰিছে আৰু বেয়া মাজুলীৰ দৃশ্য আৰু মোৰ ফালৰ পৰা সকলোকে বহুত বেছি ধন্যবাদ আৰু মাজুলীৰ পৰিৱেশ চাওক না ভাই গৈ আছোঁ ৰাইজ ব'লক বন্ধুসকল আমি পালোঁহি মাজুলী এয়া মাজুলী হৈছে কমলাবাৰী সত্ৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু এই সত্ৰৰ স্থাপিত হৈছে 1595 চন আৰু ভাবক বন্ধুসকল ইমান পুৰণি এখন সত্ৰ কমেও 500-600 বছৰ পুৰণি সত্ৰ কমলাবাৰী সত্ৰ তুমি মাতিলে যাম বুলিলে যাম এই কলিজা কিমান দূৰনো তোমাৰ ঘৰ বিচাৰি ঠিকনা বন্ধুসকল এয়া এইফালে সত্ৰৰ নামঘৰ দেখা পাইছে কেমেৰাত আৰু নামঘৰৰ কাম চলি আছে এতিয়াও বনাই থকা হৈছে কমপ্লিট হোৱাগৈ নাই এতিয়ালৈকে আৰু চাগে লাগিব 2 বছৰমান আৰু আগলৈ মণিকূট আছে বন্ধুসকল আপোনালোকক দেখুৱাইছোঁ চাই লওক তুমি যদি কোৱা আজিৰ ভিডিঅ'টোত মই আপোনালোকক ইমানখিনিয়ে দেখালোঁ মই প্ৰথমতে কৈছিলোঁ আজিৰ ভিডিঅ'টো মই ভালকৈ বনাইছিলোঁ ভালকৈ কথা কৈ পেলাই কিন্তু ভিডিঅ' ক্লিপবিলাক ডিলিট হৈ যোৱাৰ ফলত মই এনেকৈ বনাই দিবলগীয়া হ'ল আজিৰ ভিডিঅ'টো ইমান এটা ভাল নহ'লে নেক্সট মুখাশিল্পৰ ভিডিঅ' আহিব যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আছোঁ বাই বাই